বহি ঢেৰ লাগিছে বেছি আমাৰ দুইজনীয়ে আনি ভগাই পেলাই নম্বৰ ভাজি বনাই খাবলৈ একোৱেই নাই আমাৰ এইটোতে বনালে সুদা দালি আৰু ভাত ইমান খাবি সিহঁতৰ ঘৰ চাগে মানুহ এইকণ ঘৰত শুয়ে থাকে দুইজনী গৈ পেলাই লৈ আহোঁগৈচোন বৌ সিহঁতৰ ঘৰ মানুহ শুই আকৌ দুপৰীয়া শুই নেকি মই আকৌ চায়ো থাকিম তই পাৰি থাকিবি জখলা আছে বৌ মই দেখুৱাই দিম বৌ বৌ মেখেলাখন কুচাই দাঙি অকণমান দাঙি ল কুচনি মাৰি ল একেবাৰে বুঢ়া গুটিবিলাকো ছিঙিবি দেই মটৰ মাহৰ নিচিনা লাগে ইয়াত থোপা থোপকৈ লাগি আছে নাই মানুহ চা মই চাম মই দুফেলে কৰি দিব পাৰিম তই উঠ মুঠতে ভালকৈ দেই মেখেলা কিন্তু লাগি ৰ'লে আকৌ ফাটিব কৃষ্ণ 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 প্ৰভু ইমান ওপৰলৈ যাব নালাগে খহি পৰিলে এখন গোটেইখন চেৰিলিয়াই নিব একেবাৰে পানী নাপাওঁ এই হ'ব দে দিকমেল খালি আই ইমান থোপাটো মোক টোপনিহে উঠিছে এই পাৰিবি নোৱাৰ মনে মনে থাক ডাঙৰ ডাঙৰকৈ কথা কয় এই গছডাল ছিঙি নানিবি অ' লাহে লাহে কাট আই গছে চছে নানিবি অ' এখন কৰিবি নেকি জানো কপিছোঁ আকৌ চাবি দেই মেখেলা পাতলি ইয়াতে ৰ'ব আকৌ খুলি পেলাই এবাৰ মই উঠি চাওঁ নেকি ভাব লাগিছে নেকি সেইখনি উঠিছে মই উঠি চাওঁ এই হাতী নি ভালকৈ নালাগে দাঙিবলৈ ৰহ মই পাৰিম নহয় ৰচোন এই হাতী নি মোক হেঁচা মাৰি ধুবি হাতী নি উঠ ঐ হাতী নি মোক নধৰিবি আকৌ হেঁচা মাৰি মই বাপেকে বহিয়ে নহয় বহি ল মই ধৰিছোঁ অঁ এইফালে বস্তাটো দিছোঁ দে এইফালে পকৰ ফালে বস্তা দিছোঁ দেই অঁ পাইছেনে ঢুকি বৰ জেমেলা ৰহি খোৱা হ'বনে এই চাল বকটিয়ে যায় মই ধৰিছোঁ অঁ হ'ব বৌ নাম দেখিব পাৰিলে হ'ব নাখাওঁ ঐ মেখেলা পাতলি ল'লে সমানে হ'ব জীৱনত প্ৰথমবাৰ জখলাত উঠিছোঁ মই সেইখনি উঠি গ'ল মোক জীৱনবাৰ প্ৰথমবাৰ জখলাত উঠিছোঁ মই ভাবিছোঁ মেখেলা পাতলি ৰ'লেই নেকি কেনেবা কেজি দেখা পাই আজি এইখন ৰৈ যোৱা হ'লে মোক কি হ'ল হয় বাৰু কচোন বৰ ভয় লাগিছে ওলাই যাবও নোৱাৰা হ'লোঁ সোমাবও নোৱাৰা এইবালে এবাৰ লৰাই চাওঁচোন নালাগে হ'ব বৌ কোনোবা আহি দেখাই নাপাব নেকি কাইলৈ ৰাতি আহিম কোনোবা আহি দেখাই পাবহি কাইলৈ ৰাতিকৈ আহিম এইখিনি কৈছা হ'ল ভাল অলপমান মই আকৌ কেঁচামান সৰহকৈ ল'ম মই আকৌ বেছিকৈ এই নহ'ব নহয় কেনেকৈ হ'ব মানে ভাগ কৰিম নহ'ব মই কেঁচামান সৰহকৈ ল'ম তই সিনি মানুহজনীয়ে উঠিব নোৱাৰিলি মই তই হাতীজন মানুহজনী কেনেকৈ কপনি আহিছে হেকুটীয়া ছিঙিছোঁ নহ'ব মই কপনি কেনেকৈ আহিছোঁ বহুত ভয় লাগিছে হ'ব এইখিনি মইহে ভগাম মই ভগাম বুচোন নালাগে দুইজনে ভগাম মই কিন্তু লগাই দিম আকৌ তই বেছি হেৰি কেনেকৈ ভগাম নহ'বা নালাগে আমাৰ ঘৰত ভগাম বুলি কৈছোঁ নহয় বৌ তেতিয়াহ'লে নাই পোৱা ৰ মইহে সৰহকৈ পাইছোঁ নহ'ব নহয় মানে থাকোঁ আকৌ তুমি এসোপা কিয় ভৰাই মানুহ কেইটা 5টা অঁ এই দুচিয়া দুটাই খাবি এই দুচিয়া দুটাই খাবি অঁ কেইটা হ'ল 4টা দুটা হ'ল 3টা মানুহৰ এই 4টা মানুহৰ এই 5টা মানুহ এইখিনি মোৰ তই সেই সোপা লৈছ নহ'ব নহয় কেনেকৈ হ'ব আকৌ মইহে বেছিকৈ পাইছোঁ তই পাইছ নেকি প্ৰথম মই উঠিছোঁ প্ৰথম উঠিলে তই কি বস্তু সৰহকৈ পাৰিলি নেকি মইহে পাৰিলোঁ গৈ কিবা মোৰ কপনি উঠিছিল কাৰণেহে বেছি কথা কৈ নাথাকিবি আকৌ এয়া উৰহি তোকে দিম মই আকৌ আমুকৰ ঘৰত গৈ লগাই থৈ আহিমগৈ পাবিহি আকৌ মোৰ নিচিনা ক্ষীণ হোৱা হয় তই বস্তাটোতে ভৰাইটো পুতি থলোঁ হৈ পেলাই কি কৰিলি জখলাত উঠোঁতে এনেকৈ কপিছা মদ খোৱা মানুহৰ নিচিনা মই আকৌ কপা নাই নহয় লৈ গ'লো এতিয়া মানুহে দেখিব কিহত ল'ম এইকেইটা বাৰু এইখিনি নাপাওঁ এই চাদৰখনতে ল'ম এইবিলাক একেবাৰে যাতে নোলায় আকৌ ঘৰ দেই পেলাই আৰু এটা বস্তু আছে কি এয়া যদি নাম নকওঁ মই সেইটো বস্তু আনিবগৈ পাৰিম সিহঁতৰ ঘৰৰ পৰা আকৌ কি বস্তু কৈছে আছে কি বাৰু নকওঁ তই আকৌ মোক নোকোৱাকৈ গুচি যাব পৰা আনিবলৈ অঁ হ'ব দে একেলগে যাম অঁ হ'ব এয়া ভাজি খাই লওঁ যদি ভাল লাগে খাই আকৌ আহিম বেলেগ এটা বস্তু আছে টেঙা যে টেঙা শাক মাছৰ সৈতে খাবলৈ একেবাৰে পিয়ালি নহয় এনেকুৱা হৈ আছে নহয় খাবি তই এইকেইটা দিছ তোৰ মানে সন্তুষ্ট হোৱাই নাই সেইকেইটা মোৰ অটজা গোহালিৰ নিচিনা মানুহ ভাজিকণ বনালে এইকণ হ'ব শুকাই যাবগৈ দেখোন তেল অকণ আলু অকণ দি পেলাই বনাই ভাজি জানি তেনে হ'ব হ'ব দে বৌ কাইলৈ কেইটামান সৰহকৈ দিবি মোক হা ভাঙো দিছোঁ দেনাও দিছোঁ দিয়া মনকণ মাৰি আছোঁ পোৱালিকণ নুখুচিবি আকৌ দেই নতুনকৈ দিব দেখিব পাই অঁ ইফালে দেখোন গছৰ পাত চাত ঢেৰ পৰি আছে কোনোবা সোমালহি নে কি আকৌ অঁ গোটেই দেখোন এয়া উৰহিও পৰি আছে ত'ত এচুকুৰা উৰহিও পৰি আছে দেখোন কোনোবা সোমালহি নে কি আকৌ আমাৰ এইজনীও শুইহে থাকে অনবৰত
ৰাতি হ'লে মোবাইল চাব দিনত হ'লে শুব দেখিছ এয়া মানুহে সোমালে এতিয়া গৰুৱে ছিঙি খালে ধৰিবই পৰা নাই নহয় কি হ'ল দেখিছ ঐ তুমি দুজনী ক'লা আহিছিলে মোৰ নাই আৰু কিবা কিবি এবাৰ পলিথিন চলিথিন দেখোন ঢেৰ লৈ লৈছ তহঁতৰ ঘৰলৈ আহিছিলোহে আকৌ কিয় আহিছিলি আমাৰ দেখোন বোৱাৰী শুয়ে আছে বোৱাৰীৰ লগত কি কথাটো আছে তই দেখোন ডাঙৰ মানুহ ঘৰত আছয়ে দেখোন কালি আহিছ আকৌ আজিও আহিছ কাৰণটো কি আকৌ আহিছিলো আৰু হেৰি বাৰীলৈও যাম গৰুলে ঘাঁহ চাহ কেইটামান আনিম আকৌ তহঁতৰ বাৰীত ৰহিও দেখিছিলো কেঁচিয়ামান লৈ যাম বুলি ভাবিছিলো খুজি পেলাই আকৌ চিঙিলি নেকি আকৌ তহঁতে সেই মনাটো কি আছে আমাৰ সেয়াহে দৰকাৰ পৰিছে উৰহি চিঙি দেখুৱাই দেচোন বাৰু দেখুৱাই মোনা এটা ক'বা পাই সেইটো আকৌ কিনো খালি চিঙি দেখুৱাবলগীয়া কথাডাল আছে মই একো নাই একোৱে নাই বিশ্বাস কৰিব নোৱাৰি তহঁত দুজনী মানুহজনী দেখিছ ঘৰলৈ আহিলেও বেয়া পায় আমি এতিয়া চুৰিহে হলো কেইখন গাঁও আমি ডকাইত কৰিলো নহয় তেনেকে যে কৈছোৱাকে কথা খা আমাৰ বোৱাৰী গিয়েকে আহি যতন কৰিব উঠাইছে মোৰ পোৱালীয়ে দেখিলে পিঠি ফালিব সাধাৰণ ৰহি আছে 10 টকা 20 টকা কেজিও নহয় 5 টকা কেজিতে বজাৰতে হাম পায় মোৰ ঘৰৰ বুলিহে দুচিয়া খুজিম বুলি আহিছো তাতে ইমান মুখ চলাব দৰকাৰ নাই নহয় খুজি খালে দিম নহয় পাই দিম তাই ঘৰতে বস্তু আছে যেনিবা হলে দেখোন সিহঁতক চোতালত ডুবৰিব নে গজিব জানো পাই ৰাম ৰাম মানুহ আহিলেও দেখা ন তিতাকেলা গছ গজিব দিছো বাপৰে তিতাকেলা গছ আমি দুজনীয়ে বহাগ বিহু জেং বিহু মাৰ কথা সুধিবলৈ আহিছিলো যদি বাৰীত ৰহি দুচামান আছে তাকে খুজি লৈ যাম আহিছিলোহে মানুহ কেইজনী যাবলৈ নাপালে দেখাটোত আমাৰ চৰিত্ৰ বেয়া আকৌ চৰিত্ৰ বেয়া আছে মানুহ কোৱা শুনিছো হাত গালি গালি মানুহ ফোন কৰি থাকিলে বোলে বস্তু নিয়ত কথাটো বুজিয়ে পোৱা নাই চোৰেহে চোৰ ঠেং দেখা পায় নিজে চোৰ চাগে সেইকাৰণে আমাক একেবাৰে চোৰ বুলি পাতিয়ে দিলে আমাৰ চব বস্তু আছে বাৰী চুকত আমি এজনীও ধেমালি মানুহ নহয় মই ভাবিছিলো গাখীৰ অকণ আছে সেহেঁত আহে যদি চাহ অকণ খাম চাহ নালাগে চাহত বিহু খুৱাইহে মাৰিবি নালাগে চাহ তাহ নাখাওঁ ঘৰত লাল পানী খাব নাপাহে মৰিছো এনেকুৱা মানুহ দেখা নাই বজাৰ পইচা দিলে বস্তু দম দম কিহৰ ভাব খালি সদায় খোৱা ৰাতি হলে মোবাইল চাবৰ দিনত হলে শুব দুজনীকে মানুহে খাই ৰহি চুকা দিলে চকু কান নিদিব লাগে বুলি ক'ব নোৱাৰো পিছফালে আৰু চেপেটি চাইছিলো নাই এটা ক'ৰবাত লুকুৱাই থৈ আহিব খালি মনতহে মোক দেখুৱাইছে ৰহি পৰি আছে ন বহুতখিনি পৰি আছে আচোন পাছ আহি মানে বাৰীত একো বস্তু নথকা হ'ল আৰু কি কম আৰু খালি অকল চুৰ কৰা ধান্দাতে থাকেচোন নিজৰ বাৰীত কৰি খাব নোৱাৰে লোকৰ বাৰীয়ে কাৰ বাৰীত উৰহি আছে কাৰ বাৰীত নেমু আছে জিকা আছে গোটেই সোপা পাৰিলে দেখিছেনে বাৰু এই ল'ৰাটো অত কষ্ট কৰি সোপা কৰিছে এই দুজনীৰ পৰা মানে শান্তি নাই কিনি পেলাই বস্তু খাব নোৱাৰে লোকৰ ঘৰত চাহ পানী বিচাৰিবহি তামোল বিচাৰিবহি সিহঁতৰ খালি সেয়া চৰিত্ৰ এই দুজনী খালি সেয়া চৰিত্ৰ একেবাৰে বাপেকে মই দংকাই খেদিম সিহঁতক মই জুপিয়াই থাকিম আজি নহাকে থাকিব সিহঁতে আহিব তই জুপি থাকিবি মই জুপি থাকিম এইবাৰ মই ডাং বাৰী লৈ খেদিম জোপা ইমান ধুনীয়াকৈ বগাইছো উৰহি খাই মিঠা লাগিল নহয় এতিয়া কুন্দুলিজোপা চাইছো নাই মই কুন্দুলি শিপা এডালকে লৈ যামগৈ বাপেকে ভালেই হৈছো ইহঁতৰ মানুহবিলাক ঘৰত নাথাকেই নহয় এডাল শিপা লৈ যামগৈ বা ধান নাই চুকাই মৰিব এতিয়াহে মৰো কোনে কয় কি কৰিছে আকৌ এই মাত্ৰ খেদি থো পুঠিছোহে তই আকৌ এয়া কি কৰি আছ মোৰ যে হেৰি মোটা মিলিলে সেইকাৰণে মই মানে মই এডোখৰতে আৰু মুঠিবলৈহে আহিছিলো এইকেইটা মোটা নেকি কিমান ধুনীয়াকৈ শাক কৰি থৈছো মই এইকেইটা মোটা জেগা নেকি আজি মই ৰচোন বোৱাৰীক মাতি আনো ঘৰত মোৰ ঢেৰ লাগি আছে পাই আজি বস্তা চস্তা মোনা চোনা একোৱে নানিলোঁ নহয় এতিয়া এইখনতে লওঁ নেকি এইখন সিহঁতক কি কাপোৰ নাজানো আৰু পাই কীৰ্তনখন চাই নে কি নে এইখনকে লওঁ ৰ
সেইটো অকণ পৰিণত হৈছে বাৰু এইকেইটা আজি ৰাতিলৈহে নিমহি নেকি সৰহকৈ নিলেও মানে হেৰি নহয় পটককৈ কোনোবাই দেখিলেহে সপনা খাব আকৌ পায় আৰু তলৰ ফালে আছে নেকি চাওঁ ঐ ঐ ঐ ঐ ঐ কি ছিঙিছা কি ছিঙিছা নেমুজোপা নাথাকা হ'ল তহঁতৰ পৰা বেটুলিয়ে চুৰ কৰিছা তাত টেঙা পাত সোপা এইজনী যে এইফালে আহিবই নাপায় বোৱাৰীজনী খালি ভিতৰতে সোমাই কিনো কৰি থাকে ঠিকেই নাই কিনো কৰি থাকে তাইহে জানো এই বোৱাৰী বোৱাৰী এইফালে ওলাই 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 কি কৰিছা এইজনীকে শপত খাবি আৰু দেই তহঁতে যে এনেই নেপায় তহঁতৰ পানী খাব আহিছিলোঁ নেমু নহয় কি এইটো কি হাইটো ছিঙি পেলা এইটো কি কচু হাইটো ছিঙি পেলা এই ৰ'দটো বেছি দিছে যে কেনে এটা ছিগিছোঁ আৰু ছিঙিছা এইটো নেমু নহয় বুলি কৈছে এইটো কি কচু নেকি না আলু গোটেই একে কিলাকতি নেমু গছ কি বিলাহী পালি নে কচু পালি নে কি আলু পালি তই এই তইহে কিবা দে এইটো নেমুৱে আকৌ তই কিয় কৈছ নহয় বুলি নেমু নহয় বুলি তই কিয় কৈছ গৰম উঠিছে আকৌ সেইকাৰণে এটা ছিগিছোঁ আৰু তই নাই নাই বুলি কিয় কৈছিলি তই নাই নাই বুলি পেটুলি এইখিতে আছিলে না মই অতখন মাৰিয়া থাকে কৈ খাব নোৱাৰ হওক দে এটাহে ছিগিছোঁ হ'ব দে লাজ নাপা দুঘৰ চুৰ কৰিব লাজ নাপা দুইজনীয়ে একে চাচোন বা লাজ পাবই পেটুলি কথা যে এই বয়স হৈছে মানুহকেইজনী তাতে ঘৰে ঘৰে চুৰ কৰি পিছত তহঁতৰ ল'ৰা ছোৱালীক কি শিকাবি বা কচোন কি শিকাবি সেইটো ক ভালে শিকাইছোঁ দে ভালে শিকাইছে সেইকাৰণে লোকৰ বাৰীয়ে বাৰীয়ে নেমু পাই উৰহি টেঙা পাত চুৰ কৰি ফুৰিছোহি অত ডাঙৰ ডাঙৰ বস্তু চুৰ কৰোঁতে একো নাই মানুহবিলাকে মই সাধাৰণ নেমুটো চুৰ কৰোঁতে বেছি কথা নকবি তাই চুৰ কৰি আকৌ তাইহে মোক বেছি কথা তাইহে বেছি তাই পেটুলিয়ে খৰকৈ চুৰ কৰিছে দে সেইদিনাখনো উৰহি যায় পেটুলিয়ে মোক নিদিলে গম পাইছ নিদিলে পেটুলি কলে গ'ল মা পেটুলি কলে গ'ল ৰচিয়া না ভিতৰটো বিশেষ গ'ল এ পলাব পাৰে তাত আমি চলে ৰচিয়া লৈ আহক এক ফুটাটো চলে ৰচিয়া লৈ এই তাই বিচাৰ মানে পলাব পাৰে এই ৰচিয়া লৈ কান্দিছে না ৰচিয়া লৈ না সদায় চুৰ স্বভাৱ সদায় বস্তু নাথাকে বাৰীখনো মান না ধুনীয়াকে হ'ব দে তহঁতে আকৌ হুলস্থুল কৰিব নালাগে থাকচোন বাৰু গোটেই ৰাস্তা মানুহে চাই চাই গৈ এতিয়াও মোক কাপোৰখন মূৰলৈ টানি বিচা পেটুলি বিচা যিটো কুকুৰ লৈ খেদিছে নহয় মই ভয়ত কলে যাম কি কৰিম লাগিছে মই ঘুমতি মাৰিলো ইয়াত ছাগলী ৰুমত এনেকুৱা মানুহ মুঠিবলৈ নিদিয়ে নে মানুহজনী হ'ব বাৰু সকলো মোৰ গাত জোৰ আছে নহয় কিবা মোৰ জোৰ নাই মই ইমান তহঁতে যদি মোক এনেকে এনেকে দিয়া হয় মই দৰ্জা মোক দি পেলাই তাতে শুনিম হাত ধৰি আছে নহয় মই যাম নহয় এইজনী কাকত বান্ধি কি কৰিছিলা
সাধাৰণ নেমু এটাৰ কাৰণে আজি মই ক'ব নোৱাৰো দে মোৰ লগত কোনো অহা নাই মই অকলে আহিছো ভাই সাধাৰণ নেমু এটাৰ কাৰণে আজি অৱস্থা মই নাই পাই তই মোক সুধি আহিছিলি নেকি দুইজনে কথা পাতি আহিছো বুলি কৈছে তাই হা মই কিন্তু এটা ৱালখনৰ কাষত কিন্তু মুতিবলৈহে সোমাইছিলোঁ মোৰ ইমান টানা টানিকৈ মুতা ধৰিছে মই মই একো চুকা নাই সেইদিনাখন যে ওৱহি ছিঙিবলৈ মোক এইহে মাতি আনিছে জহলা কেতিয়াবা তাই উঠোতে কঁপিছে নহয় মোক কৈছে তই উঠ মই উঠিলোঁ তাই মোক এতিয়া চকৰ ফালৰ পৰা ঠেলি দিছে মই কিন্তু মোৰ গাত একো জগা নাই দেই মোক বকি ৰখি লাভ নাই কিন্তু মোৰ গাত একো জগা নাই মই একো কথা ক'ব নোৱাৰো পাই মোৰ মুতা ধৰিছিলে মই ৱালখনৰ কাষত মোক তাইহে লগ ধৰিছে কিবা প্ৰথম তাই উঠিছে তাই উঠিব নোৱাৰে মোক উঠাই দিছে তাই উঠাই পেলাই মোক ঠেলি দিছে মই একেবাৰে লপৰকে কেঁচামান সৰহকৈ মইহে ছিঙিছিলোঁ সেইকাৰণে কেঁচামান মই সৰহকৈ লৈছোঁ তাৰ 5টা মানুহ মই 10 হেৰি দিছোঁ শুনিলি এতিয়া অতখন মোক মাৰিছ তাই কুমাৰ একটু মই বাবেই আজি এপাৰ হাত উঠে বাইক বস্তু এটা নথকা হ'ল তহঁতে শাহু বোৱাৰীয়েনো ইমান মানুহক অত্যাচাৰ কৰিব পাৰে মানুহৰ ঘৰলে ভয় লাগে কথাটো কি জানিছ যিমান কিনি কিনি খা চুৰ কৰি খোৱা বস্তুবিলাকৰ মিঠা নালাগে সেইকাৰণে মানে আমি কেতিয়ামান মোৰ আজি ঘৰলৈ গ'লে যে কি হ'ব মোৰ ল'ৰা ছোৱালীয়ে মতাই ভাল বুদ্ধি নিদিয়ে সাধাৰণ নেমু এটাৰ কাৰণে অৱস্থা আজিৰ পৰা নকৰোঁ ভাই মই খাম মোৰ একে গৰম উঠি গৈছে পেচাব চেচাব জ্বলাব নেদেখুৱাবি মোৰ মানুহটো ঘৰ পৰা খেদিব নেদেখুৱাবি আজিৰ পৰা নকৰোঁ হ'ব দে মোৰ লগত অহা নাছিলে বেচাৰীজনী চাগে বেলেগে আহিছিলে ভাবিছে আমুকৰ ঘৰত নেমু দিছোঁ চুকুৰি তেওঁলোকৰ বুলি চাগে আহিলে এতিয়া আকৌ মোৰ লগত আহিছে বুলি এনেই মাৰপিট নকৰিবি ভাই এই এনে কিনি মানুহ মাক খুৱাই ৰছীয়ে বান্ধি দেখাই নাই কষ্ট কৰি মাৰপিট খালেও কিন্তু নেমু মইহে খামো যিমান কষ্ট কৰি নেমুটো চুৰ কৰিছে যদিনো মাৰপিট খাইছে কিন্তু নেমুটো মই খাম কিয় মোৰ চৰ্বি থকা মানুহ যে নেমু মই সদায় খাবই লাগে ভালে কৰি তাই নাখালেও হ'ব দে তাই কিডনী মানুহ মোৰ পেট চৰ্বি যে আছে সেইকাৰণে নেমুটো খাবই লাগে সেইকাৰণে মই নেমু চেমুবিলাক খালে লৈয়ে যাওঁ কটাৰীখন আন গোপালগৈ নালাগে দে মই খাম হ'ব দে আজি কাৰণে তহঁতে একদম মাৰপিট কৰি আজিৰ পৰা নকওঁ দেখিছ কেনেকুৱা মেখেলা কটাই পেলাই লাগিছে বেয়া নাপাবি নেমুটো মই লৈ পেলাই খাম আকৌ ৰহিও বেছিকৈ ল'লি মাখন মই খালোঁ নেমুটো তই ল'লি তই আকৌ মোৰ পকত আহিছ বুলি মই নাজানো নহয় তোক মই দেখিছোঁ নহয় মই মনে মনে আহিছোঁ হ'ব দে যা গৈ যা দেই